रिच डैड पुअर डैड की आप बात कर रहे हैं सॉरी ৰবাৰ্ট কিয়ছাকিয়ে লিখা ৰিচ ডেড পুৱাৰ ডেড এনেকুৱা এখন বুক হয় যিটো পৃথিৱীৰ সকলো মানুহে জীৱনত এবাৰ নহয় এবাৰ পঢ়া উচিত। যিসকলে 9 to 5ৰ নিচিনা জবৰ পৰা ওলাব বিচাৰে, যিসকলে জীৱনত ধনী হ'ব বিচাৰে, কাৰণ এইখন কিতাপে পৃথিৱীৰ হাজাৰ হাজাৰ মানুহৰ লাইফ চেঞ্জ কৰিছে, যাৰ বাবে ফাইনেন্সিয়েল এক্সপাৰ্ট, মটিভেশ্যনেল স্পীকাৰ আৰু ছাকচেছফুল বিজনেছমেনসকলে এইখন বুক পঢ়িবলৈ ছাজেষ্ট কৰে। মই আজিৰ পৰা প্ৰায় 2 বছৰ আগতে এইখন বুক পঢ়িছিলোঁ আৰু তেতিয়াৰ পৰাই টকা পইচাক লৈ যিবোৰ ধাৰণা আছিল, যিটো মাইণ্ডছেট আছিল, সেইবোৰ সলনি হৈ গ'ল। তো বলক এতিয়া জানি লওঁ এইখন কিতাপত আচলতে ধনী হোৱাৰ এনেকুৱা কি ছিক্ৰেট আছে যাৰ বাবে এইখন কিতাপ ইমান বেছি পপুলাৰ হয়। অথৰ ৰবাৰ্টৰ বয়স যেতিয়া 9 বছৰ আছিল তেতিয়া তেওঁ পঢ়া স্কুলখনৰ কেইজনমান ধনী ল'ৰা ছোৱালীয়ে উইকেণ্ডত এনজয় কৰিবলৈ নিজৰ ধনী বন্ধুসকলৰ লগত সাগৰৰ পাৰত থকা বিলাসী এপাৰ্টমেণ্টলৈ গৈ আছিল। কিন্তু তেওঁলোকে ৰবাৰ্টক ইনভাইট কৰা নাছিল, কাৰণ ৰবাৰ্ট দুখীয়া আছিল আৰু সেইটো কথা ৰবাৰ্টৰ বহুত বেয়া লাগিছিল। আৰু তেওঁ ঘৰলৈ গৈ নিজৰ দেউতাক সুধিছিল, ডেডি আপুনি ক'ব পাৰিবনে ধনী কেনেকৈ হ'ব পাৰি? কিন্তু তাৰ দেউতাৰ ওচৰত এই প্ৰশ্নৰ কোনো আনচাৰ নাছিল। অকণমান সময় ভাবি তাৰ দেউতাই কৈছিল, চোৱা বেটা, যদি তুমি ধনী হ'ব বিচাৰা তেতিয়াহ'লে তুমি টকা বনোৱা শিকিব লাগিব। তাৰ কাৰণে তুমি নিজৰ ব্ৰেইনক ইউজ কৰা। এইখিনি শুনিয়েই ৰবাৰ্টে বুজি পাইছিল তাৰ দেউতাৰ ওচৰত আচলতে এই প্ৰশ্নৰ কোনো আনচাৰ নাই যে ধনী আচলতে কেনেকৈ হ'ব পাৰি। তাৰ পিছদিনা ৰবাৰ্ট আৰু তাৰ প্ৰিয় বন্ধু মাইক একেলগে মিলি টকা বনোৱাৰ এটা আইডিয়া পালে আৰু সিহঁতে পুৰণা ধাতুবোৰ গোটাব ধৰিছিল আৰু পিছত সেইবোৰেৰে নিজৰ দেউতাৰ গেৰাজত ডুপ্লিকেট কইন বনাবলৈ ধৰিছিল। আৰু তেতিয়া ৰবাৰ্টৰ দেউতাই দেখা পাই কৈছিল, বেটা চোৱা, এনেকুৱা কৰাটো আইনমতে ডাঙৰ অপৰাধ। তুমি যদি সঁচাকৈ টকা বনোৱা শিকিব বিচাৰা তেতিয়াহ'লে তুমি এইটো প্ৰশ্ন তোমাৰ বন্ধু মাইকৰ দেউতাক সোধা উচিত। আৰু তেতিয়াৰ পৰাই ৰবাৰ্টৰ লাইফত মাইকৰ ডেডিৰ এণ্ট্ৰি হয়, যাক ৰবাৰ্টে ৰিচ ডেড বুলি কয়। তাৰপিছত ৰবাৰ্টে তাৰ ৰিচ ডেডিক সুধিছিল যে আপুনি ক'ব পাৰিবনে ধনী কেনেকৈ হ'ব পাৰি? আৰু তেতিয়াৰ পৰাই ৰবাৰ্টৰ ফাইনেন্সিয়েল এডুকেশ্যনৰ আৰম্ভণি হৈছিল। ৰিচ ডেডিয়ে তেওঁক লাইফৰ বেলেগ বেলেগ ষ্টেজত ধনী হ'বলৈ আৰু সদায় ধনী হৈ থাকিবলৈ কিছুমান ইম্পৰ্টেণ্ট কথা শিকাইছিল, যেনে টকাক কেনেকৈ মেনেজ কৰিব লাগে, টকাৰে টকা কেনেকৈ বনাব পাৰি, আৰু এনেকুৱা কি মিষ্টেকৰ কাৰণে দুখীয়া মানুহ সদায় দুখীয়া হৈ ৰৈ যায়। আৰু লগতে তেওঁ শিকাইছিল যদি কোনোবা এজন দুখীয়া মানুহ ধনী হ'ব বিচাৰে তেতিয়াহ'লে তেওঁ আচলতে কি কৰিব লাগিব। তো বলক এতিয়া সেই ইম্পৰ্টেণ্ট কথাবোৰ জানি লওঁ। নাম্বাৰ 1 কথাটো হ'ল ধনী মানুহে টকাৰ কাৰণে কাম নকৰে। গাইজ, ৰবাৰ্টে কৈছে পৃথিৱীৰ বেছিভাগ মানুহেই ৰেট ৰেচত ফচি আছে। তেওঁলোকে ভালকৈ পঢ়া শুনা কৰে, ডাঙৰ ডাঙৰ ডিগ্ৰী লয় আৰু পিছত এটা চাকৰি পোৱাৰ পিছত বিয়া পাতে আৰু এটা ধুনীয়া ঘৰ বনাই নিজে থাকিবলৈ, লগতে এটা ভাল কাৰ বাই কৰে। আৰু পিছত চাকৰি জীৱনৰ প্ৰায় বেছিভাগ সময় সেই ঘৰ আৰু কাৰ বাই কৰিবলৈ লোৱা লোনৰ EMI মাৰোঁতেই পাৰ কৰি দিয়ে। আৰু পিছত যেতিয়া আকৌ অকণমান চেলাৰী ইনক্ৰিজ হয় বা বোনাছ পায় তেতিয়া আকৌ লোনত কিবা কিবি দামী বস্তু বা গেজেট বাই কৰি লয়। তেওঁলোকে এইটো কথা ভাবিবই নোৱাৰে যে তেওঁলোকে হাৰ্ডৱৰ্ক চবতকৈ বেছি কৰে, কিন্তু তেওঁলোকৰ হাৰ্ডৱৰ্কৰ পিছত বেনিফিট বেলেগৰহে হয়। বহুত এনেকুৱা মানুহো আছে যিসকলে সেই ৰেট ৰেচৰ পৰা ওলাব বিচাৰে, নিজকে ফাইনেন্সিয়েলি ফ্ৰী কৰিব বিচাৰে, কিন্তু তেতিয়ালৈ হয়তো বহুত লেট হৈ যায়। তো তেতিয়া তেওঁলোকে নিবিচাৰাকৈও নিজৰ ৰেছপনচিবিলিটি, ছ'চিয়েল ষ্টেটাছ, ভয় আৰু নানান ৰিজনৰ কাৰণে বাৰে বাৰে সেই প্ৰচেছটোৱে ৰিপিট কৰিব লগা হয়, যাৰ বাবে তেওঁলোকে গোটেই জীৱন টকাৰ কাৰণে কাম কৰিব লগা হয়। কিন্তু ধনী মানুহবোৰে কেতিয়াও টকাৰ কাৰণে কাম নকৰে, তেওঁলোকৰ টকাইহে তেওঁলোকৰ কাৰণে কাম কৰে। ছেকেণ্ড কথাটো হ'ল ধনী হ'বলৈ ফাইনেন্সিয়েল এডুকেশ্যন থকাটো বহুত বেছি জৰুৰী হয়। ৰবাৰ্টৰ মতে আমাৰ স্কুল কলেজে আমাক এজন ভাল চাকৰ বনাবলৈ ৰেডি কৰে। আমাৰ এডুকেশ্যনেল ছিষ্টেমটোৱে এনেকুৱা যে বহুত বেছি ষ্টাডি কৰা, তাৰপিছত ডাঙৰ ডাঙৰ ডিগ্ৰী লোৱা আৰু তাৰপিছত এটা ভাল চাকৰি পাবা। কিন্তু বাস্তৱ কথাটো হ'ল কোনো ধৰণৰ চাকৰি কৰি কেতিয়াও এজন মানুহ ধনী হ'ব নোৱাৰে। তেওঁলোকে নিবিচাৰাকৈ সেই ৰেট ৰেচত ফচি যায়। তো সেই ৰেট ৰেচৰ পৰা ওলাবলৈ ৰিচ ডেডিয়ে ৰবাৰ্টক কৈছিল এছেট আৰু লাইবিলিটিছৰ বিষয়ে। এছেট মানে এনেকুৱা বস্তু হয় যিবোৰে আমাক টকা ইনকাম কৰি দিয়ে, আৰু লাইবিলিটিছ এনেকুৱা বস্তু হয় যি আমাৰ পকেটৰ পৰা টকা খৰচ কৰায়। ফৰ এক্সাম্পল, আপুনি এখন ঘৰ কিনি সেইটো ভাড়াত দি দিছে আৰু তাৰ পৰা আপুনি প্ৰতি মাহে কিবা এটা এমাউণ্ট আপুনি ইনকাম হিচাপে পাব। তো এইটো আপোনাৰ কাৰণে এটা এছেট হয়। আৰু আপুনি নিজৰ বিলাসিতাৰ কাৰণে এখন দামী কাৰ নিজৰ পাৰ্চনেল ইউজৰ কাৰণে বাই কৰিছে। তো সেই কাৰখন চলাবলৈ ডেইলি আপোনাৰ পকেটৰ পৰা টকা খৰচ কৰিব লাগিব। তো সেই কাৰটো আপোনাৰ বাবে এটা লাইবিলিটি হয়। তো ৰিচ ডেডিৰ মতে যদি কোনোবাই লাইফত ধনী হ'ব বিচাৰে তেতিয়াহ'লে তেওঁ লাইবিলিটিতকৈ বেছি এছেট বনাব লাগিব আৰু যিমান সম্ভৱ কম লাইবিলিটি ৰখা উচিত।
কিন্তু এইবোৰ ৰিয়েলিষ্টিক কথা আমাৰ এডুকেশ্যনেল ছিষ্টেমত কেতিয়াও শিকোৱা নহয় যে টকাৰে কেনেকৈ টকা বনাব পাৰি। থাৰ্ড কথাটো হ'ল নিজৰ কামৰ ওপৰত ফ'কাছ কৰা উচিত। ৰবাৰ্টে কৈছে, যেতিয়াই কাৰোবাক সোধোঁ যে আপুনি কি কাম কৰে, তেতিয়া ৰিপ্লাই আহে মই এজন ডক্টৰ, ইঞ্জিনিয়াৰ বা টিচাৰ হওঁ। তেতিয়া মই তেওঁলোকক সোধোঁ যে আপোনাৰ নিজৰ হস্পিটেল আছেনে বা আপোনাৰ নিজৰ স্কুল আছেনে, তো তেতিয়া তেওঁলোকৰ উত্তৰ প্ৰায় একেই হয় যে নহয়, মই তাত চাকৰি কৰোঁ। তো ৰবাৰ্টে কয়, মানে আপুনি তাত এজন চাকৰ হয়, তো আপোনাৰ নিজৰ কাম কি? আপুনি নিজৰ কাৰণে এনেকুৱা কি কাম কৰে? তেতিয়া উত্তৰ দিয়ে এনেকুৱা একোৱেই নহয়। তো এনেকৈ আমাৰ বেছিভাগ মানুহেই বেলেগৰ কাৰণে কাম কৰি, বেলেগৰ সপোন পূৰাবলৈ, বেলেগক ধনী বনাবলৈ নিজৰ গোটেই জীৱন পাৰ কৰি দিয়ে। গতিকে ৰবাৰ্টে কয়, আপুনি আপোনাৰ লাইফটো চলাবলৈ বেলেগৰ কাৰণে জব কৰি থাকক, কিন্তু লগতে নিজৰ কামৰ ওপৰতো ফ'কাছ কৰক। নিজৰ কাৰণে কিবা বিজনেছ ষ্টাৰ্ট কৰক। যদিও আপুনি নিজৰ কিবা কোম্পানী বনাব নোৱাৰে, তথাপিও নিজৰ কাৰণে এনেকুৱা কিবা এছেট বনাবলৈ ষ্টাৰ্ট কৰক, যিটোৱে আপোনাক ফিউচাৰত ধনী বনোৱাত হেল্প কৰিব। নাম্বাৰ 4 হ'ল সদায় টকাৰ কাৰণে কাম নকৰিব, সদায় কিবা শিকিবলৈ কাম কৰিব। ৰবাৰ্টে কৈছে, মোৰ পুৱৰ ডেড সদায় তেওঁৰ চাকৰিক লৈ টেনশ্যন কৰিছিল। তেওঁ সদায় সময়ৰ আগতেই ৰাতিপুৱা উঠি অফিচলৈ গুচি গৈছিল আৰু সেই প্ৰচেছটো তেওঁ বহু বছৰলৈ চলাই আছিল। প্ৰথমতে মই ভাবিছিলোঁ হয়তো তেওঁ নিজৰ কামক বহুত ভাল পায়, কিন্তু পিছত মই বুজিব পাৰিছিলোঁ যে তেওঁৰ চাকৰি গুচি যোৱাৰ ভয়ত অথবা চেলাৰী কাটি যোৱাৰ ভয়তহে তেওঁ কাম কৰিছিল। কিন্তু মোৰ ৰিচ ডেডিৰ মতে যদি কোনোবাই ধনী হ'ব বিচাৰে, তেতিয়াহ'লে তেওঁলোকে সদায় নতুন কিবা নহয় কিবা শিকা উচিত, যাৰ পৰা তেওঁলোকৰ থিংকিং আৰু আণ্ডাৰষ্টেণ্ডিঙৰ ক্ষমতা বাঢ়ে। তেওঁ কয় যে দুখীয়া মানুহে এইটো কাৰণে কাম কৰে যাতে তাৰ পৰা তেওঁ টকা পায়, কিন্তু ধনী মানুহে এইটো কাৰণে কাম কৰে যাতে তেওঁ সেইটো কাম আৰু ভালকৈ শিকিব পাৰে, সেই কামত যাতে তেওঁ এক্সপাৰ্ট হৈ নিজৰ কিবা এটা বিজনেছ বনাব পাৰে। আৰু এইখিনিয়েই তেওঁলোকৰ মাজৰ চবতকৈ ডাঙৰ ডিফাৰেঞ্চ হয়, যি এজনক দুখীয়া বনায় আৰু এজনক ধনী বনায়। 5th লেচনটো হ'ল ধনী হোৱাৰ পথত আহিব পৰা বাধাবোৰ। ৰবাৰ্টৰ মতে ধনী আমাৰ চবেই হ'ব বিচাৰে, যাৰ কাৰণে লাইফত প্ৰতিজন মানুহেই কেতিয়াবা নহয় কেতিয়াবা ধনী হোৱাৰ পথত আগুৱাব বিচাৰে, কিন্তু মাজতে এনেকুৱা কিছুমান বাধা আহি যায় যাৰ কাৰণে তেওঁলোকে ধনী হ'ব নোৱাৰে। তো ৰবাৰ্টে এনেকুৱা 5টা ইম্পৰ্টেণ্ট বাধাৰ বিষয়ে কৈছে যি এজন মানুহক ধনী হ'বলৈ নিদিয়ে। নাম্বাৰ 1 হ'ল ফিয়াৰ বা ভয়। পৃথিৱীৰ বেছিভাগ মানুহে ধনী হোৱাৰ পিছতো নিজৰ লাইফত সুখী হ'ব নোৱাৰে, কাৰণ যিমান ভয় তেওঁৰ দুখীয়া হৈ থাকোঁতে আছিল, তাতকৈ বেছি ভয় তেওঁ ধনী হোৱাৰ পিছত অনুভৱ কৰে। আৰু সেইটো হ'ল আকৌ টকা হেৰুৱাৰ ভয়, আকৌ দুখীয়া হোৱাৰ ভয়, মানুহৰ আগত ইনচাল্ট হোৱাৰ ভয়, যাৰ কাৰণে সেইবোৰ মানুহ নিজৰ লাইফত আৰু বেছি গ্ৰ' কৰিব নোৱাৰে। তেওঁলোকে দেখিবলৈতো ধনী হয়, কিন্তু তেওঁলোক ভিতৰৰ পৰা বহুত ভয়াতুৰ হৈ থাকে। তো যদি কোনোবাই ধনী হ'ব বিচাৰে, তেতিয়াহ'লে চবতকৈ প্ৰথমতে তেওঁৰ সেই ভয় নাইকিয়া কৰিব লাগিব। ছেকেণ্ড বাধাটো হ'ল ডাউট। যিকোনো কাম ষ্টাৰ্ট কৰাৰ আগত বা নিজৰ ইনভেষ্টিং ষ্টাৰ্ট কৰাৰ আগত বেছিভাগ মানুহৰ মনত ডাউট হয় যে যদি মোৰ টকা লছ হৈ যায়, আৰু যাৰ বাবে বেছিভাগ মানুহে এটা নতুন আৰম্ভণি কৰিব নোৱাৰে, যাৰ কাৰণে লাইফত তেওঁলোক কেতিয়াও ধনী হ'ব নোৱাৰে। থাৰ্ড বাধাটো হ'ল লেজিনেছ, মানে এলেহুৱা ভাৱ। ৰবাৰ্টৰ মতে বহুতেই কেৱল এনেকৈ ভাবি ডাঙৰ ডাঙৰ চান্স হেৰুৱাই দিয়ে যে মই হয়তো এতিয়া ইয়াৰ কাৰণে প্ৰস্তুত নহয়, পিছত মই ইয়াৰ কাৰণে ট্ৰাই কৰিম। এনেকৈ ভাবি তেওঁলোকে নিজৰ সময় বেয়া কৰি পেলায় আৰু পিছত তেওঁলোকে কিবা চাকৰিৰ ওপৰত ডিপেণ্ড হ'বলগীয়া হয়, আৰু যাৰ বাবে তেওঁলোক লাইফত ধনী হ'ব নোৱাৰে। ফ'ৰ্থ বাধাটো হ'ল বেড হেবিট, মানে বেয়া অভ্যাস। ৰবাৰ্টে কয় বেছিভাগ দুখীয়া মানুহে নিজৰ লোনছ অথবা বিলছ পে' কৰাত লেট কৰে, আৰু ধনী মানুহবোৰে সেইবোৰ চবতকৈ প্ৰথমতে পে' কৰে। ধনী মানুহসকলে চবতকৈ প্ৰথমতেই নিজৰ ইনকামৰ এটা অংশ ইনভেষ্টমেণ্টৰ কাৰণে ওলাই লয়, আৰু পিছতহে তেওঁলোকৰ পাৰ্চনেল খৰচ আৰু ফেমিলিৰ ওপৰত খৰচ কৰে। কিন্তু দুখীয়া মানুহবোৰে প্ৰথমতে নিজৰ আৰু ফেমিলিৰ কাৰণে খৰচ কৰে, নিজৰ পচন্দৰ বস্তুবোৰ বাই কৰে, আৰু পিছত তেওঁলোকৰ হাতত ইনভেষ্টমেণ্টৰ কাৰণে একোৱেই নাথাকে। আৰু এইটো হেবিটৰ কাৰণে ধনী মানুহক আৰু বেছি ধনী বনায় আৰু দুখীয়া মানুহক আৰু দুখীয়া কৰি থাকে। ফিফথ বাধাটো হ'ল ইগ'। যিসকল দুখীয়া মানুহ তেওঁলোকে নিজৰ এক্সপাৰ্টিজ অথবা স্কিল বেলেগৰ লগত শ্বেয়াৰ নকৰে, কাৰণ তেওঁলোকে এইটো ভয় কৰে যে বেলেগ কোনোবাই তেওঁলোকৰ স্কিল শিকি ল'লে তেওঁৰ কাম গুচি যাব বা তেওঁৰ ইনকাম নাথাকিব, যাৰ কাৰণে তেওঁলোকে কোনো নতুন স্কিল শিকিব নোৱাৰে আৰু সদায় সেই এটা স্কিলৰ ওপৰতেই কাম কৰে। কিন্তু ধনী মানুহবোৰে সদায় বেলেগৰ লগত নিজৰ নলেজ শ্বেয়াৰ কৰে আৰু বেলেগৰ পৰা বহুত কিবা শিকে আৰু কণ্টিনিউ নিজৰ বিজনেছৰ ওপৰত ইমপ্লিমেণ্ট কৰি নিজৰ বিজনেছ ইম্প্ৰুভ কৰে, যাৰ বাবে তেওঁলোকে আৰু বেছি ধনী হ'বলৈ ধৰে। তো যদি লাইফত ধনী হ'ব বিচাৰে, তেতিয়াহ'লে সদায় নিজৰ ইগ' পাহৰি নতুন নতুন স্কিল শিকাৰ হেবিট বনাওক, আৰু যিবোৰ স্কিল আপোনাৰ মাজত আছে সেইবোৰ বেলেগৰ লগত শ্বেয়াৰ কৰা উচিত।
তো যদিও মই এই কিতাপখনৰ মেইন কথাবোৰ ভিডিঅ'ত ক'বলৈ চেষ্টা কৰিছোঁ তথাপিও যদি টাইম পায় এখন বুক জীৱনত এবাৰ হ'লেও নিজে পঢ়ি চাব মই গ্যাৰান্টি দিছোঁ এখন কিতাপে আপোনাৰ ফাইনান্সিয়েল মাইণ্ডছেট সলনি কৰি দিব যদি বুকখন কিনিব বিচাৰে তেতিয়াহ'লে অনলাইন লিংক মই ডেছক্ৰিপশ্যনত দি থৈছোঁ তাৰ পৰা আপুনি কিনিব পাৰিব আৰু কোনটো বস্তু আপুনি ইমপ্ৰুভ কৰিব বিচাৰে সেইটো কমেণ্ট কৰি জনাব আৰু ফ্ৰেণ্ডছ আৰু ফেমিলিৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰি তেওঁলোকক ফাইনান্সিয়েলি এডুকেট কৰাত হেল্প কৰিব তো লগ পাম নেক্সট আৰু ইণ্টাৰেষ্টিং ভিডিঅ'ৰ সৈতে তেতিয়ালৈ ভালে থাকক সুস্থ থাকক